Namaskar, my girlfriend, motivational speaker and business coach. সময়ক পাখি লগা কাৰো লগত তুলনা কৰা হয় যি সময় এবাৰ বৈ যায় সেই সময় কিন্তু কেতিয়াও উভতি নাহে বা ঘূৰি নাহে বা ঘূৰাই পোৱা নাযায় সময়ক এখন নদীৰ পানীৰ লগতো তুলনা কৰা যায় क्योंकि समय एक नदी की पानी की तरह होती है हम एक ही पानी को दोबारा छू नहीं सकते हैं जो धारा एक बार बह चुकी है वो फिर वापस कभी नहीं आएगी যিখিনি পানী এবাৰ বৈ গুচি গল সেই পানী কেতিয়াও উভতি নাহে আমি একেখিনি পানী কেতিয়াও পুনৰ চুব নোৱাৰো সময় হৈছে মূল্যহীন সময়ৰ মূল্য আজিলৈকে কোনো নিৰ্ধাৰণ কৰিব পৰা নাই আৰু পৃথিৱীত এনেকুৱা কোনো ধনী মানুহ নাই শক্তিশালী মানুহ নাই যিয়ে নেকি গুচি যোৱা সময়খিনি পুনৰ ঘূৰাই আনিব পাৰে গতিকে সময় অযথা কেতিয়াও নষ্ট নকৰিব যেতিয়া এটা লৰাই হাই সেকেন্ডাৰী পাস কৰে বা গ্ৰেজুৱেচন পাস কৰাৰ পিছত চাকৰি বিচাৰিবলগীয়া হয় চাকৰি বিচৰাটো আজিৰ যুগত ইমান সহজ কথা নহয় যি ধৰণে এভাৰেজ সিংহ বগুৱাটো কঠিন সেই ধৰণে আজিৰ যুগত এটা মন পছন্দৰ এটা লুক্ৰেটিভ জব বিচাৰি উলিওৱাটো ইমান সহজ কথা নহয় বৰ্তমান সময়ত পাঁচটা কাৰণ আছে যিকেইটা কাৰণত ল'ৰা-ছোৱালী আজি জবলেছ হৈ হাত সাবটি বহি থাকিবলগীয়া হৈছে প্ৰথম কাৰণটো হৈছে বহুত ল'ৰা-ছোৱালীয়ে কোনো ইনফৰমেশ্যন নাপায় কাৰো লগত কন্টেক্ট নাথাকে গতিকে তেওঁ নিজৰ ডিস্ট্ৰিক্টতে বিভিন্ন ভেকেন্সিজ ওলাই থাকে যত নেকি তেওঁ গম নাপায় ইন্টাৰভিউটো দিবলৈ যাব নোৱাৰে যাৰ ফলত তেওঁ জবলেছ হৈ বহি আছে দ্বিতীয় কাৰণটো হৈছে বহুত ল'ৰা-ছোৱালীয়ে গম পায় কিন্তু তেওঁৰ আত্মবিশ্বাসৰ অভাৱৰ কাৰণে ইন্টাৰভিউটো তেওঁ দিব যাব নোৱাৰে তেওঁ নিজেও গম পায় নিজৰ উইক পইণ্টখিনি ক'ত আছে যত নেকি কাৰোবাৰ কোনোবা মেনেজাৰৰ লগত বা ইশাৰৰ সন্মুখত বহি মেনেজাৰৰ সন্মুখত বহি চকুত হৈ কথা কোৱাৰ সেই সাহসখন তেওঁ গোটাব নোৱাৰে যাৰ ফলত তেওঁ ইন্টাৰভিউটো দিবলৈ নাযায় গতিকে তেওঁ জবলেছ ৩ নম্বৰ কাৰণটো হৈছে বহুত এনে ল'ৰা-ছোৱালী থাকে ইন্টাৰভিউটো দিবলৈ যায় কিন্তু তেওঁ ভালদৰে নিজকে প্ৰেজেন্ট কৰিব নোৱাৰাৰ কাৰণে সব স্কিল নথকাৰ কাৰণে সঠিক ৰূপত তেওঁ প্ৰেজেন্ট কৰিব নোৱাৰে যত নেকি ইন্টাৰভিউৰ ইমপ্ৰেছ নহয় বা ৰিক্ৰুটাৰে যিখিনি কোৱালিটিজ বিচাৰি থাকে সেই কোৱালিটিজখিনি তেওঁলোকৰ মাজৰ পৰা নাপায় যাৰ ফলত তেওঁ ৰিজেক্ট হ'বলগীয়া হয় ফেইলিয়ৰৰ পিছত বাৰম্বাৰ তেওঁ বিফল হ'বলগীয়া হয় বিফলৰ পিছত বিফল হ'বলগীয়া হয় যত নেকি তেওঁ জবলেছ হৈ বহি থাকিবলগীয়া হৈছে নাম্বাৰ 4 হৈছে বহুত ল'ৰা-ছোৱালী এনেকুৱা আছে যত নেকি এলাহৰ শিকাৰ এলাহ ভাৱক কেতিয়াও মনত ঠাই নিদিবা কিয়নো যি ধৰণে মামৰে লোহাক ধ্বংস কৰে সেই ধৰণে এলাহেও তোমাক তিলকৈ গ্ৰাস কৰি পেলাব গতিকে এলাহৰ বশৱৰ্তী হৈ বহুত ল'ৰা-ছোৱালী ইন্টাৰভিউ বা কাম কৰিবলৈ নিবিচাৰে যাৰ ফলত ইন্টাৰভিউটো এটেণ্ড নকৰে গতিকে জবলেছ নাম্বাৰ 5 হৈছে বহুত ল'ৰা-ছোৱালী হৈছে পিতৃ মাতৃৰ ইনকামৰ ওপৰতে এতিয়াও ডিপেন্ডেন্ট হৈ আছে বহুত ল'ৰা-ছোৱালী ঘৰৰ অৱস্থা ভাল পিতৃ মাতৃয়ে ভাল ইনকাম কৰে ভাল ইনকাম আছে খেতি বাতি আছে চাকৰি আছে বিজনেছ আছে গতিকে তেনেকুৱা ঘৰৰ ল'ৰা-ছোৱালীয়ে কি হয় কেৰিয়াৰক লৈ ইমান মুঠেই চিন্তিত নহয় গতিকে চাকৰিৰ প্ৰতি ইমান চিন্তিত নহয় সচেতন নহয় গতিকে চাকৰি এটা ইন্টাৰভিউ দিওঁটো তেওঁলোকে নিবিচাৰে গতিকে তেওঁ জবলেছ এই পাঁচটা কাৰণত ল'ৰা-ছোৱালী জবলেছ হৈ ঘৰতে বহি থাকিবলগীয়া হয় আপুনি যদি গুগল মাৰি চাই তেতিয়া হলে চাব আমাৰ অসমতে 18-20 লাখ ল'ৰা-ছোৱালী 12 লাখ আছে কিন্তু আপুনি যদি ৰেজিষ্টাৰ্ড আৰু আনৰেজিষ্টাৰ্ড বহুত ল'ৰা-ছোৱালীৰ নাম এতিয়াও ৰেজিষ্টাৰ্ড হোৱা নাই গতিকে দুইখিনিক যদি আপুনি মিলাই দিয়ে তেতিয়াহলে চাব 18-20-22-25 লাখ ল'ৰা-ছোৱালী এতিয়াও জবলেছ হৈ বহি আছে যি ধৰণে ল'ৰা-ছোৱালী জবলেছ হৈ বহি আছে সেই ধৰণে কিন্তু ভেকেন্সিছো বহু পৰিমাণ এতিয়াও ওলাই থাকে আপোনাৰ নিজৰ সিটিতে নিজৰ ডিস্ট্ৰিক্টতে উদ্গতি জব কনসালটেন্সি আজি 6 বছৰ ধৰি কাম কৰি আছে 20-21 খন ডিস্ট্ৰিক্টত বৰ্তমান আমি অন্য এখন ষ্টেটৰ এখন ঠাই লৈছো ডিমাপুৰতো যথেষ্ট ভেকেন্সিজ ওলাই আৰু আটাইতকৈ বেছি ভেকেন্সিজ ওলাই থাকে গুৱাহাটী যেহেতু মেট্ৰপলিটান সিটি হিচাপে গুৱাহাটীত বহুত কোম্পানীৰ যথেষ্ট ইয়াত বহু কোম্পানী আছে নতুন কোম্পানী অৰ্গানাইজেশ্যন আহিয়ে থাকে প্ৰত্যেকে ইয়াৰ পৰা বিজনেছ আৰম্ভ কৰিব বিচাৰে গতিকে ইয়াত ভেকেন্সিজ যিমানখিনি ভেকেন্সিজ ওলাই বাকি ডিস্ট্ৰিক্টত গোটেই অসমৰ বাকি ডিস্ট্ৰিক্টত যিমান ভেকেন্সিজ ওলাই তাতকৈ বেছি অপেনিংছ তাতকৈ বেছি পদ গুৱাহাটীত অকলেই ওলাই গতিকে যিসকল ল'ৰা-ছোৱালীয়ে ভাবে যে নিজৰ ডিস্ট্ৰিক্ট এৰি গুৱাহাটীলৈ আহিব পাৰে বা পৰাৰ অৱস্থা আছে ক্ষমতা আছে তেওঁলোকে যদি আহিব পাৰে তেতিয়া হলে নিজৰ কাৰণে যথেষ্ট লাভদায়ক হ'ব কিয়নো ইয়াত যথেষ্ট ভেকেন্সিজ স্কোপ বহুত থাকে গতিকে আপোনালোকে যদি ইয়াত কাম কৰি থকা অৱস্থা আপুনি 6 মাহ 8 মাহত আপুনি জব এটা চেঞ্জ কৰি আপুনি বেলেগ এটা জবতো আপুনি যোৱাৰ এটা স্থল থাকে স্কোপ থাকে আৰু একবাৰ যেতিয়া জবটো আপুনি চেঞ্জ কৰিব যেতিয়া আপোনাৰ এক্সপেৰিয়েন্সটো আহি যায় এবাৰ জব চেঞ্জ কৰাৰ লগে লগে আপোনাৰ স্যালাৰি ইনক্ৰিমেন্ট হয় দুটা কাৰণত ল'ৰা-ছোৱালীৰ স্যালাৰি ইনক্ৰিমেন্ট হয় এটা হৈছে আপুনি একেটা জায়গাতে যদি আপুনি বহুত ভালকৈ কাম কৰে ডেডিকেশন দি কাম কৰে যদি আপোনাৰ মেনেজাৰ আপোনাৰ অনাৰ যদি আপোনাৰ কামত স্যাটিসফেকশন হয় তেতিয়াহলে আপোনাৰ স্যালাৰি ইনক্ৰিজ কৰাত তেওঁলোকে কেতিয়াও চিন্তিত নহয় বা চিন্তা নকৰে আপোনাৰ দৰমহাটো আপোনাৰ বৃদ্ধি কৰি দিব দৰমহাৰ ইনক্ৰিমেন্ট হ'ব আৰু এটা কাৰণ হৈছে যদি কিবা কাৰণত আপুনি বহুত দিন ধৰি আপুনি কাম কৰি আছে কাম কৰি থকাৰ পিছতো আপোনাৰ স্যালাৰি এতিয়াও ইনক্ৰিজ হোৱা নাই তেনে অৱস্থাত আপুনি জবটো চেঞ্জ কৰি দিব পাৰে চেঞ্জ কৰি দিয়াৰ লগে লগে হলনি কৰি দিয়াৰ লগে লগে তাৰমানে বেলেগ এটা চাকৰিত গুচি যোৱাৰ লগে লগে আপোনাৰ দৰমহা নাই বুলি ক'লে 3-4-5 হাজাৰ টকা লোকে
বৃদ্ধি হোৱা দেখা যায় যিটো নেকি আমি কৰাই আছোঁ বা কৰি আছোঁ গতিকে যিসকল ল'ৰা ছোৱালীয়ে নিজৰ দৃষ্টিকোণতে কৰিব বিচাৰে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই জব বিচৰাত এতিয়া হৈ পৰিব সহজ প্ৰত্যেকৰ ঘৰে ঘৰে থাকিব এতিয়া জব কৰা ল'ৰা ছোৱালী কিয়নো উদ্গতি জব কনসালটেন্সি এক নতুন মিছন লৈছে নতুন অভিযান লৈছে কোনো ল'ৰা ছোৱালীয়ে যাতে জবলেছ হৈ ঘৰতে একদম বহি থাকিব নালাগে কিয়নো উদ্গতি জব কনসালটেন্সিয়ে আমাৰ গুৱাহাটীতে কমসে কম 4,800 প্ৰতিষ্ঠানৰ লগত অলৰেডি কথা পাতিছে বহুতৰ লগত লিখালেখি হৈছে টাই আপ এগ্ৰিমেণ্ট ডিল হৈ গৈছে ইমান ভ্যাকেন্সিজ থাকে যিমান আমাৰ ওচৰত কেতিয়াবা ক্যান্ডিডেট নাথাকে কেতিয়াবা আমাৰ ওচৰত ভ্যাকেন্সি অনুপাতে ক্যান্ডিডেট কম পৰি যায় গতিকে উদ্গতি জব কনসালটেন্সি সকলো সময়তে আপোনাৰ লগত আছে কাষত আছে জব ইন্টাৰভিউ ৰেজিষ্টাৰ কৰাৰ পৰা লৈ আপুনি জব কৰি থকা লৈকে যেতিয়ালৈকে আপুনি জব কৰি থাকিব তেতিয়ালৈকে উদ্গতি আপোনাৰ কাষত থাকিব আৰু এটা কথা উদ্গতি জব কনসালটেন্সি আপোনাৰ সব স্কিল ডেভেলপ কৰাত আপোনাৰ প্ৰপাৰ ট্ৰেইন কৰি পঠিয়াই আপোনাৰ স্কিল সেট ডেভেলপ কৰি আপোনাক পঠিয়াব বহুত ল'ৰা ছোৱালী কনফিডেন্স লেভেল নাথাকে কমিউনিকেশ্যন লেভেল ইমান ভাল নহয় কনভাৰসেশ্যন স্কিল নাথাকে লিডাৰশ্বিপ কোৱালিটি মেনেজাৰিয়েল কোৱালিটি ডিসিশন মেকিং পজিটিভ থিংকিং ফ্লেক্সিবিলিটি ৱৰ্ক এথিক্স এইবিলাকৰ ওপৰত বহুত কাম কৰে কোনো ল'ৰা ছোৱালীয়ে